নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি এনেকুৱা এটা স্থানত উপস্থিত হৈছোঁহি যি স্থানত শংকৰদেৱ আহি জিৰাইছিল, তাতে পুখুৰী খান্দি পানী খাইছিল। এই স্থানত আজি আমি উপস্থিত হৈছোঁ। এই থানখনৰ নাম হ'ল নৰোৱা থান। আপোনালোকে ফ্ৰেণ্ডছ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। Subscribe our channel. Keep watching our videos. To friendship with us as well, do comment now. हमारे वीडियो को अभी भी रखने के लिए हमारे चैनल को सब्सक्राइब करें. If you love the video, make a like. To friendship with us as well, do comment now. ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পাই গ'লোহি। আপোনালোকে চাব পাৰিছে চাৰিওপাশৰ দৃশ্যবোৰ। ফ্ৰেণ্ডছ, আপোনালোকে খনিকৰে বনোৱা সকলো প্ৰতিমূৰ্তি দেখিলে। হেল্ল' ফ্ৰেণ্ডছ, মই থানখনৰ বিষয়ে অধিক নাজানো, কিন্তু যিখিনি জানো তাৰ মৰ্মে মই কওঁ যে ইয়াত শংকৰদেৱ আহি হেনো কিছু সময় জিৰাইছিল, কিন্তু গোটেই ৰাতি নথকাৰ বাবে এই থানৰ নাম নৰোৱা থান হ'ল। এই কথাষাৰ কেৱল মুখে মুখেহে প্ৰচলিত, কিমান ইয়াৰ সত্যতা তাৰ মই জ্ঞাত নহয়। আৰু লগতে আপোনালোকে অকণমান আগত দেখি হোৱা যিটো কুঁৱা ছাইডত ধুনীয়া ধুনীয়া মূৰ্তি বনাই থোৱা আছিল, সেই কুঁৱাটোত হেনো আগতে যেতিয়া পকাৰ নাছিলে, কেঁচা আছিলে, তেতিয়া শংকৰদেৱে হেনো তাৰ পৰা পানী খাইছিল বুলি জনা যায়। মই জনামতে ইয়ালৈ আহি যিকোনো এজন মানুহে মনত ভক্তিভাৱ লৈ এডাল চাকি জ্বলালে তাৰ ফলপ্ৰসূ হয়। মনত ভক্তিভাৱ লৈ যায় সেই স্থানলৈ হাজাৰ মনৰ আশা উদ্দীপ্ত সপোন লৈ। আহক আমি থানখনৰ পিছফালৰ মনোৰম দৃশ্যবোৰ উপভোগ কৰোঁ।